এয়া আমাৰ মাজত সমীক্ষা দাস বস্ত্ৰনগৰীলৈ সুনাম কঢ়িয়াই আনিছে এগৰাকী কিশোৰীয়ে। শিশু শিল্পী বঁটাৰে সন্মানিত শুৱালকুছিৰ সমীক্ষা দাসক। শিশু শিল্পী বঁটাৰে শুৱালকুছিলৈ সন্মান বুটলিবলৈ সক্ষম হৈছে সমীক্ষা দাসে। উল্লেখ্য যে সৰুৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰা সমীক্ষাই মাত্ৰ 15 বছৰ বয়সতে তেওঁৰ প্ৰতিভা অসম তথা ভাৰতবৰ্ষত বিয়পি পৰিছে। নৃত্য মাৰ্চিয়েল আৰ্ট আদিত পাকৈত সমীক্ষা দাসক এনি টক্সৰ 2য় বৰ্ষপূৰ্তি অনুষ্ঠানত শিশু শিল্পী বঁটা আগবঢ়ায়। ইয়াৰ উপৰিও আৰোহণ অসম গৌৰৱ বঁটা 2020, প্ৰাগজ্যোতি বঁটা 2023, লগতে অসম সাহিত্য সভায়ো বিশেষ সম্বৰ্ধনা আগবঢ়ায়। কিশোৰী সমীক্ষা দাসৰ আগন্তুক দিনত আৰু আগুৱাই যোৱাৰ আশাৰে আমাৰো তৰফৰ পৰা উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। নমস্কাৰ, মোৰ নাম সমীক্ষা দাস। মই শুৱালকুছিৰ পৰা বিলং কৰোঁ আৰু এয়া মোৰ মা মামুনি দাস আৰু মই বৰ্তমান ক্লাছ 9ত পঢ়ি আছোঁ আৰু মোৰ স্কুলৰ নাম জ্ঞান বিকাশ পাব্লিক স্কুল। তুমি শিশু শিল্পী বঁটা পাবলৈ সন্মান পাইছা, কি ক'বা তাৰ ওপৰত? প্ৰথমটো মই এনি টক্সৰ যিমানখিনি মেম্বাৰ্ছ আছে তেওঁলোকক বহুত বহুত ধন্যবাদ ক'ম কি তেওঁলোকে মোক যোগ্যমান ভাবিছে এইখিনি কি মই এটা বঁটা পাম বুলি। চ' তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু বহুত ভাল লাগিছে মোৰ। কি ক্ষেত্ৰত দিছে মানে মোৰ টেলেণ্টৰ বেচিছত দিয়া বুলি মই ভাবোঁ এনেই। বিকজ মোৰ টেলেণ্টখিনি যদি মই ক'ব যাওঁ, মই মাৰ্চেল আৰ্ট খেলি ভাল পাওঁ। মই সৰুৰ পৰা মাৰ্চেল আৰ্ট খেলিছোঁ। মই নেশ্যনেল, ইণ্টাৰনেশ্যনেল, অল আছাম, ষ্টেট লেভেলত খেলিছোঁ বহুতখিনি জেগাত। প্লাছ মই ডেন্স কৰোঁ, আছাম গট টেলেণ্ট, নৰ্থ ইষ্ট ইণ্ডিয়া গট টেলেণ্ট আৰু এনেকৈ বিভিন্ন ঠাইত ডেন্স কৰিছোঁ, ডেন্সত পাইছোঁ মই। তাৰপিছত ড্ৰয়িং কৰোঁ, কেক বনাওঁ আৰু বহুত এনেকুৱা এইবোৰ বহুতবোৰ মানে হেৰি কৰোঁ, সেইবোৰে বেছি দিয়ে। বেছিকৈ মোৰ মায়ে কৰে, এইবোৰ ক্ষেত্ৰত বহুতখিনি ছাপোৰ্ট কৰে কাৰণ মায়েও কৰে মোৰ, ন' ডাউট মায়েও কৰে। দেউতা নাথাকাৰ পিছতো মায়ে যে মোক ইমানখিনি ছাপোৰ্ট কৰিব পাৰিছে মোৰ বহুতখিনিয়ে ভাল লাগে। এইটো বিষয়ত ক'ব গ'লে দেউতা থাকিলে বহুত প্ৰাউড কৰিলে হয়, আৰু বেছি ছাপোৰ্ট পালোঁ হয় চাগে। বাট ষ্টিল মায়ে যে ইমানখিনি কৰিব পাৰিছে, চ' মায়ে কৰে বহুতখিনি ছাপোৰ্ট। তুমি এই ডেন্সৰ ক্ষেত্ৰত কৈছা, ডেন্সৰ ক্ষেত্ৰত কিবা পাইছিলা নেকি? য়েছ, মই নৰ্থ ইষ্ট ইণ্ডিয়া গট টেলেণ্ট, আছাম গট টেলেণ্ট আৰু বিভিন্ন ঠাইতে এনেকৈ বহুতখিনি জেগাত মই প্ৰাইজ পাইছোঁ। অকণমান খেলৰ বিষয়ে ক'বা, খেলৰ বিষয়ে কৈছিলা, খেলৰ বিষয়ে মই হিমাচল প্ৰদেশত গৈছিলোঁ খেলিবলৈ, ইণ্টাৰনেশ্যনেল খেলিছিলোঁ মাৰ্চেল আৰ্ট, কিক বক্সিং আৰু তাৰপিছত মই সেয়ত অল আছাম খেলিছোঁ, গুৱাহাটীত খেলিছোঁ। তাৰপিছত এনেকৈ বিভিন্ন ঠাইত খেলিছোঁ মই। এই খেলা বা সাংস্কৃতিক জগত আৰু পঢ়াৰ বাহিৰেও অন্য কি কৰি ভাল পোৱা তুমি? মই ড্ৰয়িং কৰি ভাল পাওঁ, তাৰপিছত আৰু বহুতখিনি যেনেকৈ মই এক্টিং কৰি ভাল পাওঁ, ড্ৰয়িং কৰি ভাল পাওঁ, তাৰপিছত মই মডেলিঙো কৰোঁ, ভিডিঅ'জো বনাওঁ আৰু বহুতখিনি কাম এনেকৈ কৰি ভাল পাওঁ। বাট পঢ়াৰ লগত অকণমান মিলোৱা টান হয় কাৰণে চ' অকণমান হেৰি পৰিছে আৰু অকণমান। বাকী তুমি মানে মেকআপ কৰা বুলিও শুনিছোঁ, মানে মেকআপ আৰ্টিষ্ট বুলি শুনিছোঁ, ইমান সৰুতে, সেইটোৰ ওপৰত কি ক'বা তুমি? সেইটোৰ ওপৰত যদি ক'ব যাওঁ মানে কৰোঁ মই মেকআপ এনেই নিজেই হেৰি কৰিছোঁ, মানে সৰুৰ পৰা এনেই কৰি কিনে প্ৰথমতে মাহঁতে কৰিছিল, মাহঁতক দেখি কিনে নিজেও অকণমান কৰা ষ্টাৰ্ট কৰিলোঁ। এনেকৈ কৰি আহিছে আৰু নিজে। বৰ্তমান কোন ক্লাছত পঢ়ি আছে? ক্লাছ মই বৰ্তমান 9ত পঢ়ি আছোঁ। কোন স্কুলত? জ্ঞান বিকাশ পাব্লিক স্কুল। আজি আপোনাৰ সন্তানে আপোনালোকৰ গাঁৱলৈ আৰু আপোনাৰ পৰিয়াললৈ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে, কেনেকুৱা অনুভৱ মাতৃ হিচাপে? মাতৃ হিচাপে মোৰ খুবেই ভাল লাগিছে আৰু প্ৰত্যেকজনৰে এটাই আশা থাকে ল'ৰা ছোৱালীৰ ওপৰত কিবা ভাল কাম কৰক, ভাল নাম কঢ়িয়াই আনক, আৰু সেইটো মই তাইৰ পৰা
পাই ইমান সৰুতে তাই মোক যে দিব আৰু তাই বিশেষকৈ অকলেই থাকে দিনটোত ঘৰটোত আৰু মোৰ যিহেতুকে মই প্ৰাইভেট জব এটা কৰি আছোঁ মাৰুতি ইঞ্চুৰেঞ্চ ডিপাৰ্টমেণ্টত কৰি আছোঁ মিত্তলটোজনত সেইটো হিচাপে মানে গোটেই সময়খিনি ৰাতিপুৱা 9টা 9:30 পৰা গধূলি 6:30 7টা বজালৈ মই ওলাই যাওঁ আৰু যেতিয়া আহি কিনে মই ঘৰ পাওঁ ঘৰ পোৱাৰ পিছত তাই নিজৰ কামখিনি নিজে কৰে আনকি তাই ভাত বনোৱা ক্ষেত্ৰতো মোৰ গা চা বেয়া লাগিলে তাইয়ে ভাত বনায় সেনেকুৱা কয় আৰু মই তাৰ মাজতে অকণমান চাই দিওঁ বাকী তাই নিজে ইমান সৰুতে ইমানখিনি যে মানে বুজে তাই সেইটো কাৰণে মই নিজকে নিজে প্ৰাউড ফিল কৰোঁ কেতিয়াবা আৰু মোৰো এটা এসময়ত এটা বহুত আশা আছিলে যে আপোনাৰ সাংস্কৃতিক বা আপোনাৰ খেলৰ লগত জড়িত আছে বা সেনেকুৱা হিচাপত আনুষ্ঠানিক শিক্ষা কিবা লৈছে নেকি? নাই বৰ্তমান মই সেনেকে দিব পৰা নাই যিহেতুকে মোৰ যিটো জব কৰি আছো আৰ্থিক দিশত তেনেই মানে কিবাকে মই চলি আছো যিহেতুকে মই ঘৰ ভাড়া কৰি আছো আৰু স্কুলতো দিব লাগে হেন খাবও লাগে তেনেস্থলত মই আনুষ্ঠানিক হিচাপে মই এতিয়ালৈকে দিব পৰা নাই নিজে নিজে গোটেইখিনি মানে কৰে আৰু তথাপিতো কেতিয়াবা মই তাইক চাই দিওঁ যিহেতুকে মোৰ এটা সময়ত শুৱালকুছিৰ মই জীয়ৰী হয় আৰু শুৱালকুছি মই প্ৰথম মহিলা আছিলোঁ সেয়ত আপোনাৰ মাৰ্চেল আৰ্টৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ডান্স চেন্স বা এক্টিঙৰ ক্ষেত্ৰত পুৰাই আছে কিন্তু মই তাইক হেৰি কৰা নাই যে প্ৰেছাৰ ৰেচ কৰা নাই যে তই এইটো মোৰ সপোন আছিলে তই এইটো কৰিবই লাগিব বুলি সেইটো কৰা নাই কিন্তু মোৰ ভিডিঅ'বোৰ দেখি বা মই এতিয়াও মাজে মাজে এক্টিং কৰোঁ বা ডান্স কৰোঁ সেইবোৰ দেখি দেখি তাই নিজেই তাৰ মানে আৰু এতিয়া মানে এনেকুৱা হৈছে তাইহে মোক মানে শিকায় আৰু কেতিয়াবা সেনেকুৱা হৈছে হয় তাই একদম সৰুৰ পৰাই 5 বছৰ 6 বছৰমান বয়সৰ পৰা খেলত মানে হেৰি কৰা গৈছিলে মই অকণমান শিকাওঁ তেনেস্থলত তাই নেশ্যনেল ইণ্টাৰনেশ্যনেল ষ্টেট লেভেল অল আছাম খেলিছে পাইছে তাই তাতে ব্ৰঞ্জৰ পদক পাইছে এইটো হিমাচলত খেলিছিলে তাৰপিছত আকৌ নেশ্যনেল লেভেলত গ'ল্ড মেডেল পাইছে আকৌ ষ্টেট লেভেল অল আছাম এইবোৰত গ'ল্ডে তাই পাইছে বিশেষকৈ মাত্ৰ ইণ্টাৰনেশ্যনেলতে তাই হেৰি কৰিলে মানে ব্ৰঞ্জ পাইছে হয় ঠিক আছে